আছোঁ আপোনালোকৰ মাজত এটা গুৰুত্বপূৰ্ণ বাতৰি। তো খুবেই গুৰুত্বপূৰ্ণ, ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাই থাকিব। আৰু যদিহে আমাৰ চেনেলটোত প্ৰথমবাৰ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব, এনেকুৱা ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ। যে আজিৰ প্ৰথমটো খবৰে হৈছে যে ধুবুৰী গোৱালপাৰাকে ধৰি 7 জিলাত কিয় নিদিলে টেট পৰীক্ষাৰ কেন্দ্ৰ। এয়া কেনেধৰণৰ বৈষম্য, প্ৰশ্ন কৰিলে ৰাইজৰ দলে। যে সংশ্লিষ্ট জিলাৰ পৰীক্ষাৰ্থীক লগত লৈ আন্দোলনৰ হুংকাৰ ৰাইজৰ দলৰ। যে অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগে 2021 বৰ্ষত অনুষ্ঠিত কৰিবলগীয়া টেট পৰীক্ষা সম্পৰ্কে আজি এক জাননী প্ৰকাশ কৰিছে। যে জাননী অনুযায়ী অসমৰ 27খন জিলাতহে টেট পৰীক্ষাৰ কেন্দ্ৰ দিয়া হৈছে। যে বিপৰীতে বজালী, বৰপেটা, গোৱালপাৰা, ধুবুৰী, দক্ষিণ শালমাৰা, মানকাচৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত টেট পৰীক্ষাৰ কেন্দ্ৰ দিয়া হোৱা নাই। যে ৰাইজৰ দলৰ সম্পাদক তথা মুখপাত্ৰ আছৰাফুল ইছলামে পৰীক্ষা কেন্দ্ৰ সন্দৰ্ভত চৰকাৰৰ এনে সিদ্ধান্তক লৈ প্ৰশ্ন কৰে। এনে কাৰ্যই বিজেপিৰ বৈষম্যমূলক নীতি স্পষ্টভাৱে প্ৰকাশ কৰিছে বুলিও মন্তব্য কৰিছে ৰাইজৰ দলৰ নেতাজনে। যে ৰাইজৰ দলে চৰকাৰৰ এনে নীতিৰ তীব্ৰ সমালোচনা কৰাৰ লগতে অসমৰ প্ৰতিখন জিলাতেই টেট পৰীক্ষাৰ কেন্দ্ৰ দিয়াৰ দাবী জনায়। যে দলটোৱে আগবঢ়োৱা যুক্তি অনুসৰি কেন্দ্ৰ নথকা জিলাকেইখনতো যথেষ্ট সংখ্যক শিক্ষিত নিবনুৱা যুৱক-যুৱতী আছে। এজন পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিবলৈ দূৰ দূৰণি ঠাইলৈ যোৱাৰ ক্ষেত্ৰত অহা যোৱাৰ, থকা খোৱাকে ধৰি ভালেখিনি খৰচ বহন কৰিবলগীয়া হয়। আৰু সকলো নিবনুৱাৰ কাৰণে এইখিনি খৰচ বহন কৰাটো সম্ভৱ নহয়। দৰিদ্ৰ পৰিয়ালৰ নিবনুৱাৰ বাবে ই যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিব। যে বৰপেটা, গোৱালপাৰা, ধুবুৰী, দক্ষিণ শালমাৰা, মানকাচৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি আদি জিলাবোৰ সংখ্যালঘু অধ্যুষিত অঞ্চল কাৰণেই পৰিকল্পিতভাৱে এনে বৈষম্যমূলক নীতি গ্ৰহণ কৰিছে নেকি বুলিও ইছলামে অসম চৰকাৰক প্ৰশ্ন কৰে। যে অসম চৰকাৰ আৰু শিক্ষা বিভাগে অতি শীঘ্ৰে অসমৰ সকলো জিলাতেই টেট পৰীক্ষাৰ কেন্দ্ৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ নকৰিলে সংশ্লিষ্ট জিলাবোৰৰ পৰীক্ষাৰ্থীসকল সংগঠিত কৰি ৰাইজৰ দল যুৱ বলে গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও হুংকাৰ প্ৰদান কৰে।